আলু পিটিকাৰে ভাতকেইটা খাই মোক কোঠালিত সোমাইছোঁ। আঁঠুৱাৰ ৰছীকেইডাল যেনি তেনি মিলাই গাঁঠি দি লৈছোঁ। মোৰ কোঠালিৰ 100 পাৱাৰৰ লাইটটো বন্ধ কৰি লৈছোঁ। বিচনাত বহি দিওঁতে কেৰেককৈ এবাৰ মাত দিছে। ঠেং বিচনাৰ খুটা এটা দুৰ্বল, সেইফালে মই জোৰ নিদিওঁ। এতিয়া মই বাগৰ দিছোঁ। 3 বছৰীয়া ব্লেংকেটখনৰ চাৰিওটা বাহু উঠি গৈছে। আলফুলে সেইখন টানি লৈছোঁ। এতিয়া গুড নাইট চবকে। আৰু মোৰ সময় নাই। এতিয়া মই অংক কৰিম। আজিৰ অংক, কালিৰ অংক, জীৱনৰ অংক। সিফালে মিলালে সিফালে অমিল হোৱা অংক। মোৰ পেনটো মাইনাছ কৰি দেউতাৰ চাৰ্ট এটা প্লাছ কৰা অংকটো মই আগতেই কৰিছোঁ। এদিনত 300কে, 3 দিনৰ 900ত মাৰ শাৰী এখন আহি যোৱা অংকটোত মই সফল হৈছোঁ। কিন্তু ভণ্টিৰ কাণফুলৰ অংকটোত সদায় অংক প্লাছ অংক ইজ ইকুৱেল টু 0। বন্ধকত থকা মাটিখিনি মুকলোৱাৰ অংক। মাৰ পেটৰ বিষটো ডাক্তৰক দেখুওৱাৰ অংক। উয়ে খোৱা খুটাকেইটা সনোৱাৰ অংক। মুঠতে হাজাৰ অংক। সাৱধান, সাৱধান যদি আপুনিও এনে অংক কৰে। এই সূত্ৰহীন অংকৰ জামেলাত চকুপানী মাইনাছ হ'ব পাৰে। চকুপানী মাইনাছ হ'লে কাৰোবাৰ হাঁহি প্লাছ হ'ব। সেয়ে মনে মনে কোনেও নেদেখাকৈ অকল আন্ধাৰে আন্ধাৰে জীৱনৰ অংক